হেল্ল' এভৰিৱান, হেপাহৰ পত্ৰৰ অন্য এটা ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই গম পাইছে মই আজি কি বনাবলৈ ওলাইছোঁ। এইটো ডো দেখিছে, ময়দাৰ সৈতে সানি থৈছোঁ আৰু যেনেকৈ আমি ৰুটি বনাবলৈ তৈয়াৰ কৰোঁ তেনেদৰে সানি থৈছোঁ। আৰু ইয়াতে অলপমান গাজৰ আৰু বন্ধাকবি আৰু অলপমান পিঁয়াজ ৰুকি লোৱা হৈছে আৰু সৰু সৰুকৈ মই এনেকৈ কাটি লৈছোঁ। গাজৰখিনি ৰুকি লৈছোঁ অলপমান, আৰু ইয়াতে মই অলপমান নিমখ সানি পেলাই লৈছোঁ যাতে এইখিনি গোটেইখিনি ভালদৰে মিক্স হৈ যায়। ভালদৰে সানি ল'ব এনেকৈ। এইখিনি মিক্স কৰা প্ৰায় হৈছে। এতিয়া মই ম'মৰ কাৰণে লুচিকেইটা বেলি লৈছোঁ, লুচিৰ নিচিনাকৈ বেলি লৈছোঁ আৰু তাতে সেইখিনি চব্জিটো ভৰাই হাতেৰে যেনেকৈ ম'ম' শ্বেপ দিয়ে তেনেকৈ শ্বেপ দি ল'ব লাগিব। চাওক মই কেনেকৈ শ্বেপ দিছোঁ। অকণমান দেখাবলৈ দিগদাৰ হৈছে, মই দেখাই আছোঁ ভালদৰে। এয়া চাওকচোন, এনেকৈ শ্বেপ দি ল'লোঁ আৰু এনেকৈ এটা দিছোঁ। দুইটা বেলেগ বেলেগকৈ দিছোঁ। আপোনালোকে যেনেদৰে ভাল পায় তেনেদৰে দি ল'ব। এয়া চাওক কেনেকৈ দিলোঁ। যিসকলৰ ষ্টেমাৰ নাই মোৰ নিচিনাকৈ এনেকৈ বনাব পাৰিব। এটা কেৰাহীত অলপমান পানী, গৰম পানী দিব আৰু পানীখিনি অলপমান উতলিবলৈ দিব। উতলাৰ লগে লগে এখন এনেকুৱা ষ্টেণ্ড দি দিব। ফুটা ফুটা থকা এখন প্লেট দি দিলেই হ'ল। প্লেটখনত এনেকৈ দি দিব আৰু প্লেটখনৰ ওপৰত আপোনালোকে অকণমান তেল সানি ল'বও পাৰে, নাসানিলেও কথা নাই। এতিয়া ইয়াতে ম'ম'কেইটা মই দি দিম, আপোনালোকে চাই থাকক। এতিয়া যিকেইটা মই ম'ম' বনাই থৈছিলোঁ ইয়াতে ম'ম'কেইটা এটা এটাকৈ দি যাম। দেখিছে নহয়। এতিয়া মোৰ পানীখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু এইটোতো ঢাকোন দি দিছোঁ। ঢাকি পেলাই অলপ সময় দি দিম, 5 মিনিটমান ঢাকি দিলেই হ'ল। গেছটো পূৰা মিডিয়াম জোখত দি দিব। আৰু এইখিনি মই এতিয়া দাঙি পেলাই আপোনালোকক দেখাই আছোঁ। মোৰ ম'ম' হৈ আছে। ইয়াত দেখিছে গৰম গৰম পূৰা ম'ম' ধোঁৱা ওলাই আছে। এয়া দেখিছে মোৰ ম'ম' হৈ গৈছে এইকেইটা, আৰু গোটেইকেইটা মই আপোনালোকক দেখাই আছোঁ। এয়া চাওক, এটা চাটনিৰ সৈতে মই এনেকৈ ম'ম'কেইটা বনাই ল'লোঁ। এতিয়া গৰমে গৰমে এইকেইটা পৰিৱেশন কৰি দেখাব। এয়া চাওক, গৰমে গৰমে পৰিৱেশন কৰিছে। কেনেকুৱা মজা। আপোনালোকৰ ঘৰতে এনেকৈ ম'ম' তৈয়াৰ কৰি খাব পাৰিব। আৰু যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক পুনৰবাৰ আকৌ কৈছোঁ, মোৰ চেনেলটো যে ছাবস্ক্ৰাইব কৰি লয়। আজিলৈ বাই বাই।